এভৰিৱান মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি দাদাৰ জোৰোণ আৰু এতিয়া আমি জোৰোণত যাবলৈ ওলাই আছোঁ। আজি দিনটো কেনেকৈ পাৰ কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আপোনালোকেও ভিডিঅ'টো চাব আৰু মৰম দিব বুলি আশা ৰাখিলোঁ। আৰু এয়া মই মেকআপ কৰি আছোঁ, যিহেতু জোৰোণত যাম। অকণমান মেকআপ কৰি নগ'লে ভাল হ'ব জানো, গতিকে ওলাই আছোঁ আৰু এতিয়া। আৰু মোৰ ওলাওঁতে ইমানেই লৰালৰি হ'ল, লৰালৰি কৰিলে মোৰ ফনিয়াবলৈও থাকিয়ে গ'ল। গাড়ীতে ফনিয়াইছোঁ, ফটো ল'বলৈ থাকিলে। আৰু এয়া দাদাহঁতৰ ঘৰ পালোহি। জোৰোণ যাব আৰু অলপ পাছতে। দাদা একদম ফূৰ্তি। জোৰোণ দিবলৈ যাবলৈ এয়া সকলো সাজু হৈছে। ট্ৰেইন অহাৰ সময় হৈছে, গতিকে ইয়াতে আমি অলপমান সময় ৰ'ব লগা হ'ল। যিহেতু আমাৰ তাৰ পৰা কইনাঘৰ অকণমান দূৰত হয়, গতিকে আমি ৰাস্তাত অকণমান ৰৈ ল'লোঁ। আমি কইনাঘৰ পাই গ'লোহি, যিহেতু জোৰোণ আদিনৰ নিয়ম আছে, গতিকে সেই নিয়ম কৰি আছে। তাৰপাছতে আমি যাম গতিকে। দেখুৱাই থ'ব।
এতিয়া আমি খাই লওঁ, খাই বৈ লাহে ধীৰে যামগৈ আৰু। আৰু এইটো চাকচোন কুকুৰটো কেনেকৈ আছে, তাৰ নামটো হেনো ৰিকি। বৰ ঠাণ্ডা কুকুৰটো পিছে দেই। এয়া আমি এতিয়া যাবলৈ ওলালোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ৰাতিলৈ বাৰু প্ৰগ্ৰেম আছিলে, কিন্তু মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু এনেকৈ দুখনমান ফটো দি থৈছোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব, আৰু বিয়াৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।